আজি আপোনালোকৰ বাবে এটা বহুত গুৰুত্বপূৰ্ণ কাহিনী লৈ আহিছোঁ। এই কাহিনীটো হৈছে কৰোণা ভাইৰাছৰ ওপৰত। এখন গাঁৱত দুজন বন্ধু আছিল। এজনৰ নাম হৰেণ আৰু আনজনৰ নাম নগেন। হৰেণ আছিল শিক্ষিত ব্যক্তি আৰু নগেন আছিল অশিক্ষিত ব্যক্তি। হৰেণে কৰোণা ভাইৰাছৰ লক্ষণ আৰু সাৱধানতাৰ বিষয়ে ভালকৈ জানিছিল, কিন্তু নগেনে কৰোণা ভাইৰাছৰ কথা নাজানিছিল। এদিন হৰেণে নগেনক লগ পালে আৰু সুধিলে, নগেন, কোনফালে যাৱ? অলপ ফুৰিয়ে আহোঁ। তই কৰোণা ভাইৰাছৰ কথা গম পাইছনে নাই? শুনিছোঁ কৰোণা ভাইৰাছ বুলি এটা ভাইৰাছ ওলাইছে, ইনো আমাক কি অপকাৰ কৰিব? তেনেকৈ ভুলতো নকবি। এই ভাইৰাছৰ ফলত এই পৰ্যন্ত বহুত লোকৰ মৃত্যু হৈছে। এই ভাইৰাছ এজনৰ পৰা আনজনলৈ অতি সোনকালে বিয়পিব পাৰে। এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ হ'লে ঘৰৰ ভিতৰতে থাকিব লাগিব। জনসমাগমৰ পৰা দূৰত থাকিব লাগিব। চাবোন আৰু কুহুমীয়া পানীয়ে কমেও 20 ছেকেণ্ড ধৰি হাত ধুব লাগিব। শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় স্বাস্থ্যসন্মত বিধিসমূহ মানি চলাৰ লগতে অপৰিষ্কাৰ হাতেৰে চকু, নাক, মুখ স্পৰ্শ নকৰাকৈ থাকিব লাগিব। ধন্যবাদ হৰেণ, এই কথা মোক ভালকৈ বুজাই দিয়াৰ বাবে। আজিৰ পৰা মই সজাগ হ'ম এই কৰোণা ভাইৰাছৰ সৈতে যুঁজিবলৈ।